গাইজ আজি আমি গৈ আছো এটা বহুত ধুনীয়া প্লেচত আপোনালোকে গ'লে গম পাব আৰু মই যিমান পাৰো আপোনালোকক দেখুৱাব চেষ্টা কৰিম প্লিজ ভিডিঅ'টো চাই যাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইজ এতিয়া আমি আহি আছো খামৰেঙা বিলৰ ফালে বহুতেই ধুনীয়া প্লেচ বলকচোন চাও বহুতেই ধুনীয়া ঠাই আৰু এইখনে হৈছে খামৰেঙা বিল কিন্তু আমি গৈ আছো খামৰেঙা বিলৰ পাৰত এটা ধুনীয়া প্লেচত এয়া চাওক কি সুন্দৰ চাংঘৰ বনাইছে ইয়াতে একচুৱেলি এইটো বহুত ধুনীয়া এটা পিকনিক প্লেচ হয় ইয়াতে আপোনালোকে যদি বিচাৰে পিকনিক খাব আহিব পাৰে তো গাইজ ফাইনেলি আমি সেই জায়গাটো আহি পালো এইটোৱে সেইটো প্লেচ যোনটো কথা অলপ আগতে আমি কৈ আছিলো বগৰী খাব গৈছে চাওক বগৰী খাব গৈছে এইখন এখন ধাবা হয় নতুনকে বনাই আছে তো আপোনালোকেও আহিব পাৰে ইয়াতে ইয়াত আছে আপোনাৰ চিকেন মমো পৰ্ক মমো কেনেকুৱা লাগিছে ফুফু আহি কিনে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু কেনেকুৱা লাগিছে কোৱা ভাল ইমান ভাল লাগিছে মমো খাবানে খাবা এই নাখাবে কিয় কেনেকুৱা লাগিছে চাইকেল চলাই তো গাইজ বলক আমি ঘৰলৈকে যাওঁ আৰু এতিয়া আছে আমাৰ এটা বাৰ্থডে পাৰ্টি বলকচোন চাওঁ আমি কি খুৱাই আজি বাৰ্থডেত বাৰ্থডে বয় কেনেকুৱা লাগিছে আজি এতিয়া আমাৰ ডাঙৰীয়ে ব্লগ বনোৱা ষ্টাৰ্ট কৰিলে আজি বাৰ্থডে স্পেচিয়েল কি খুৱাবা বইলাৰৰ ঠেং এইটো নেকি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব